দুৰ্নীতি অনিয়ম জেলৰ ভাত খোৱা ৰাস্তাত হাত পতা আৰক্ষীয়ে এই বাতৰি চোৱা উচিত এজন সাধাৰণ কনষ্টেবলৰ অসাধাৰণ কৰ্তব্যনিষ্ঠাৰ বাতৰিয়া ৰাজহুৱাকৈ সম্বৰ্ধিত হৈছে তেওঁ যান-বাহন আৰক্ষীৰ এই কনষ্টেবলজনলৈ মন কৰক নিতৌ এনেদৰে তেওঁ পৰিষ্কাৰ কৰে গোগামুখৰ এই ট্ৰেফিক পইণ্টটো ৰাজপথত যান-বাহন নিয়ন্ত্ৰণৰ উপৰি তেওঁ ৰাস্তা পাৰ কৰাই দিয়ে সাধাৰণ পথচাৰীক সততে ৰাজপথত ভিক্ষাৰীৰ দৰে হাত পাতি থকাৰ অভিযোগত অভিযুক্ত আৰক্ষীৰ মাজত এওঁ কিন্তু ব্যতিক্ৰম দুৰ্নীতি লেটি লৈ জেলত ভাত খোৱা নীতি-নিষ্ঠাক দলিওৱাৰ ফলত তদন্তৰ আওতাত সোমাই পৰা বিয়াগুম আৰক্ষী বিষয়াই এইজন সাধাৰণ কনষ্টেবলৰ নমস্য কাৰ্য মন কৰক পৰিয়াল বা সহকৰ্মীৰ সৈতে এই বাতৰি চাবলৈ নাকত লাগিলে আঁঠুৱাৰ তলত সোমাই নিজাম নিশা জিঅ' টিভিত চাই ল'ব কৰ্তব্যনিষ্ঠাৰ বাবে সম্বৰ্ধিত কনষ্টেবল গোগামুখ থানাৰ যান-বাহন শাখাৰ কনষ্টেবল মাখন কুম্বাৰে আগবঢ়োৱা সেৱাত ধন্য মানিছে গোগামুখ ৰাইজে সেয়ে মাখন কুম্বাঙে বিভাগীয় স্বীকৃতি নাপালেও তেওঁক সম্বৰ্ধনা জনালে জনজাতি ছাত্ৰ সন্থাই আমি দেখি থাকোঁ তেখেতৰ যি কৰ্মদক্ষতা যি কৰ্তব্য দায়িত্বশীল তেখেতে যিধৰণে গোগামুখবাসী ৰাজ্যৰ লগতে ধেমাজিবাসী ৰাজ্যৰ উৎকৰ্ষ সাধন কৰিছে সেই ক্ষেত্ৰত আমি তেখেত প্ৰত্যেকগৰাকী ধেমাজিবাসী ৰাইজৰ মুখে মুখে তেখেতৰ নাম তেখেত এগৰাকী ভাল ব্যক্তি তেখেত এগৰাকী সুদক্ষ যান-বাহন আৰক্ষীৰ কনিষ্টেবল সেইকাৰণে তেখেতক আমি ৰাইজৰ মাজৰ পৰা আমাৰ ৰাইজৰ মাজলৈ আমি উলিয়াই আনিছোঁ সম্বৰ্ধিত কুম্বাং আপ্লুত ভাল লাগিছে মই আজি তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এইটো ভবাই নাছিলোঁ যে এনেকৈ যে অৱৰ্ধনা এটা জনাব ভবা নাছিলোঁ আজি খুব ভাল লাগিছে চেলুট মাখন কুম্বাং ৰাইজৰ স্বীকৃতিতকৈ নিশ্চয় ডাঙৰ নহয় বিভাগীয় ফলক বঁটা বাহন গোগামুখৰ পৰা ঋতুৰাজ চুতীয়া প্ৰাগ নিউজ